শুকুলা ডাৱৰৰ আৱৰণ ফালি পুৱাৰ বেলিটিয়ে লৈ আনে একাজনী আশাৰ বতৰা। ঠিক তেনেদৰে প্ৰতিটো দিনকে আপোনাৰ জীৱনৰ আটাইতকৈ ধুনীয়া, আটাইতকৈ মধুৰ দিন হোৱাৰ সুযোগ দিয়ক। চাব, আপোনাৰ দিনটোত কাম কৰাৰ স্পৃহা দুগুণে বাঢ়ি যাব। APJ আব্দুল কালামে কৈছিল, সফলতাৰ কাহিনী নপঢ়িব, আপুনি কেৱল এটা বাৰ্তা পাব। বিফলতাৰ কাহিনী পঢ়ক, সফলতা পাবলৈ আপুনি কিছুমান ধাৰণা পাব। সফলতা কেৱল দুটা কলাৰ ওপৰতে নিৰ্ভৰ কৰে, চেষ্টা আৰু পৰিশ্ৰম। এই পৃথিৱীত মানুহে কৰিব নোৱাৰা একো নাই। কোনোবাই চেষ্টা কৰে আৰু কোনোবাই চেষ্টা নকৰে, আৰু যিয়ে চেষ্টা কৰে তেওঁ এদিন নহয় এদিন সফলতা অৰ্জন কৰিবই। জীৱনত আগুৱাই যাবলৈ হ'লে নিজকে টান কৰিবই লাগিব। কিছুমান অদৰকাৰী মানুহক ইগনৰ কৰিবই লাগিব। চৰায়ে কেতিয়াও গছৰ ডাল ভাঙি পৰি যোৱাৰ ভয় নকৰে, কিয়নো সিহঁতৰ বিশ্বাস গছৰ ডালত নহয়, নিজৰ ডেউকাৰ ওপৰতে থাকে। ঠিক তেনেদৰে আমিও জীৱন যুদ্ধত আগুৱাই যাবলৈ হ'লে নিজৰ ওপৰতে বিশ্বাস ৰাখিব লাগিব, আনৰ ওপৰত নহয়। আপুনি যিমানেই নিগেটিভ কথা শুনিব বা পাতিব, আপোনাৰ জীৱনটো নিগেটিভেৰে ভৰি পৰিব। গতিকে সদায় ইতিবাচক পজিটিভ চিন্তাৰে আগবাঢ়ক, লক্ষ্যস্থান নিশ্চয় পাব। সপোন সেইটো নহয় যিটো টোপনিত দেখে, সপোন হ'ল সেইটো যি সপোন পূৰণৰ বাবে টোপনি নাহে। নিজৰ ওপৰত থকা অদম্য বিশ্বাসে কাম কৰাৰ প্ৰেৰণা যোগায়। যদি তুমি এবাৰ ভাবি ল'লা যে মই সকলো কাম কৰিব পাৰিম আৰু বিজয়ী হ'মেই, তেন্তে কোনেও তোমাক ৰখাব নোৱাৰে। চেষ্টাৰ অসাধ্য একো নাই, ঠিক তেনেদৰে এই পৃথিৱীত অসম্ভৱ একো নাই। যদি আগলৈ আপোনালোকে এনেধৰণৰ উৎসাহমূলক বাণীবোৰ জানিব বিচাৰে বা শুনিব বিচাৰে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।